Good morning and welcome back to my channel. আপোনালোক সকলোলৈ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৰে ভাল। মাস্ক আছে দেই, মাস্ক ভিডিঅ'টো কৰিবৰ কাৰণে খুলি দিছোঁ। কৰোণা হওক নহওক কিন্তু মাস্ক পিন্ধিটো গৰম, তাৰ উপৰি আকৌ মাস্ক পিন্ধি থাকিব লাগে। আৰু আমাৰতো কণ্টিনিউ মাস্ক পিন্ধিয়ে থাকিব লাগে, কাৰণ কাষ্টমাৰ উঠিলে মানে মাস্ক পিন্ধিব লাগে। তো অকণমান উশাহত সাফোকেশ্যন হৈ যায়, মানে একদম উশাহ ল'বলৈ কষ্ট হয়, উপায়ো নাই, কি কৰিম। আজি বতৰটো অকণমান ভাল, মানে ৰ'দ চ'দ দিয়া নাই, তথাপিও গৰম এটা আছে, গুপগুপীয়া গৰম যিটোক কয়। ঘাম ওলাইছে। আপোনালোকক এটা কথা ক'বলগীয়া আছে। কথাটো হ'ল এনেধৰণৰ, গুৱাহাটীত এতিয়া বৰ্তমান চলি আছে অ'লা উবেৰ কেব। তো আপোনালোকলৈ এটা অনুৰোধ, অ'লা উবেৰৰ সলনি এতিয়া নতুন এটা এপ আহিছে, পে ইণ্ডিয়া। তো অনুগ্ৰহ কৰি সেই এপটো এতিয়া গুৱাহাটীত থকা যোনে যোনে চাই আছে ভিডিঅ'টো, সেই এপটো মানে পে ইণ্ডিয়া এপটো ইউজ কৰিবলৈ আপোনালোকক অনুৰোধ জনাইছোঁ। এতিয়া এইটো নহয় যে অ'লা উবেৰ এপকেইটা বেয়া বা কিবা, মই সেইটো ক'বলৈ যোৱা নাই। কৈছোঁ এইকাৰণে যে অ'লা উবেৰ আমাৰ পৰা পাৰ্চেণ্টটো, মানে আপোনাৰ সিহঁতক দিবলগীয়া পৰিমাণটো বহুত কাটি আছে। 30% বেছি পইচা সিহঁতক দিব লাগে। আমি অ'লাৰ কথা নাজানো, মই অ'লা নাই, মোৰ উবেৰ আছে। তো উবেৰক আমি 30% বেছি পইচা দিব লাগে। যদি 100 টকা এটা ভাড়াত 30 টকা বা 35 টকা সিহঁতকে দিব লগা হয়, তো আৰু তেলৰ দাম তাৰ উপৰি ইমান বাঢ়ি গৈছে। সেইকাৰণে সকলোকে অনুৰোধ কৰিছোঁ যাতে পে ইণ্ডিয়া এপটো ইউজ কৰক। গুৱাহাটীত এতিয়া নতুন SOP ওলালে, কেতিয়া ওলাইছিলে, কালি নে পৰহি ওলাইছে নেকি। তাত দিছে ইণ্টাৰ ডিষ্ট্ৰিক্টত অকল ব্যক্তিগত বাহন, মানে পাৰ্চনেল গাড়ীবোৰে লৈ যাব পাৰিব, কিন্তু কমাৰ্চিয়েল গাড়ী নোৱাৰে। লজিকটো বা কি বুজিয়ে নাপালোঁ। পাই গ'লো ঘৰ, জলকীয়া লাগি আছে। থাকক, এইপিনে আছে দাৰ্জিলিঙৰ জলকীয়া। ঘৰত খেতি, এইবোৰ কিন্তু খেতি মই কৰা নাই, চব মামাই লগাইছে। বাজিল এতিয়া এটা, বনাব লাগে ভাত। বনাম এতিয়া জিকাৰে মাছ, তো বলক বনাওঁ। কাট কুট কৰি হৈ গ'ল। এয়া আদা নহৰু জলকীয়া। এতিয়া প্ৰথমতে অকণমান তেল দি মাছ কেইপিচ গৰম কৰি লওঁ। ফ্ৰিজত আছিলেতো, অলপ গৰম কৰি লোৱাটো ভাল।
সেই গতিকে গৰম কৰি লওঁ। তো ইয়াত তেল দিলোঁ, তেলটো গৰম হওক। একদম চিম্পুলকৈ বনাম। যি জোৰে ভোক লাগিছে, ক'ত মই ৰহন লগাই থাকিবলৈ আছে, একদম চিম্পুলকৈ বনাম। চাই থাকক। গৰম হৈ গ'ল, মাছটো অকণমান ফ্ৰাই কৰি লওঁ। হৈ গ'ল, বেছি ফ্ৰাই নকৰোঁ, হাফ ফ্ৰাই কৰাই আছিলে অলৰেডি। এতিয়া দিম অলপমান পাঁচফোৰণ। তাৰপিছতে আদা নহৰুখিনি অকণমান ভাজি লওঁ। হাতা দেখিছে নাই, কি ডাঙৰ হাতা। এতিয়া ইয়াত মছলাৰ ভিতৰত পৰিব খালি হালধি, বাছ, আৰু সোৱাদ অনুসৰি নিমখ। অলপ গৰম পানী কৰি ল'লোঁ। এনেকুৱা জিকা বা ভোলৰ জোলত পূৰা নিসিজোতে পানীটো দি দিলে ভাল। পানী ঢালি দিলোঁ, আৰু অলপ দেৰি বইল হোৱাৰ পাছত মাছকেইডোখৰো দি দিওঁ। ভাত খাই অলপ ৰেষ্ট ল'লোঁ, শুই গৈছিলোঁ, টোপনি গুচি গৈছিলোঁ। তাৰপিছত মামা আহিলে, মামা আহোঁতে সাৰ পালোঁ। এতিয়া আকৌ ওলাই যাওঁ। লগৰ এজনী মাকে মাতিছে একচুৱেলি, এফালে যাব। যাওঁ, পাছত লগ পাই আছোঁ। ফাইনেলি পালোহি ঘৰ, বহুত ঘূৰি মেলি আহিলোঁ। এতিয়া সোমাই লওঁ, ঘৰত সোমাই লওঁ। ফাইনেলি ঘৰ পালোহি। এতিয়া বেলেগ একো কাম নাই, ভাত বনাম, খাম, আকৌ শুই যাম। তো বিশেষ একো দেখাবলগীয়া নাই। তো ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট এটা ভিডিঅ'ত লগ পাম আকৌ। তেতিয়ালৈকে বাই বাই।